হে গাইজ, হঠাৎ বাহঁতৰ ঘৰ আহিবলগীয়া হ'ল। কাৰণটো হ'ল পইচা। মামাৰ পইচা নহয়, এয়া আমাৰ পইচাই। তো পইচা হিচাপ কৰি ধুনীয়াকৈ বা মই ওলাই আহিলোঁ পাপাৰ ওচৰলৈ। এতিয়া পাপা মই ধুনীয়াকৈ গৈ আছোঁ ক'লৈ জানেনে? ডিলাৰলৈ। আজি মানে ভাবিছোঁ এখন স্কুটি লওঁ। একচুৱেলি এইটো প্লেনিং আমাৰ নহয়, পাপাৰহে। আমাক কোৱাও নাছিলে, আমাক জাষ্ট ফোন কৰি কৈছিলে যে ডকুমেণ্টখিনি লৈ আহা। তো আমি ডকুমেণ্টখিনি লৈ অহা পাছতে গম পাইছোঁ যে আজি স্কুটি ল'ব, আৰু এইখন যে জুম কৰি দিছোঁ সেইখনে আমি স্কুটি ল'ম। তো ধুনীয়াকৈ গাড়ীৰ কামবিলাক পাপাই কৰি আছে, আৰু ডাঙৰ গাড়ীয়ে হওক বা সৰু গাড়ীয়ে হওক, ইমান যে ছিগনেচাৰ কৰিব লাগে, ইমান কাম কাজ কৰিব লাগে। তো এতিয়া গাড়ীখন ওলাই লৈ গৈছে যে ইয়াত কিবা কিবি লগাব এতিয়া। তো গাড়ীখন ধুনীয়াকৈ আনিলে, এতিয়া আমি ধুনীয়াকৈ ঘৰলৈ লৈ যাম। আৰু তাৰ আগত ধুনীয়াকৈ দেউতাক মানে এখন ফুলাম গামোচাৰে তেওঁলোকে সম্বৰ্ধনা জনাব, আৰু এইখনে হৈছে ডিলাৰটো। তো এতিয়া একদম ফুল আৰু ফাইনেল ছিগনেচাৰটো কৰি আছে, আৰু এয়া পাপাক ফুলাম গামোচাৰে তেওঁলোকে সম্বৰ্ধনা জনাইছে। তো এতিয়া আৰু কোনে পায় আৰু স্কুটি এখন লৈ লৈছোঁ জেখত, কাৰণ মোৰ বহুত দিনৰ এটা সপোন পূৰা হ'ল। তো মই ধুনীয়াকৈ স্কুটিখন চলাই মেলি লৈ গৈ আছোঁ, ৰাস্তাতে ৰখি মিঠাইও ল'লোঁ। তো ঘৰ অহাৰ পাছত মায়ে ধুনীয়াকৈ চকা ধুই পেলাই ধুনীয়াকৈ স্কুটিখনক পূজা কৰিলে। পূজা কৰি মেলি ধুনীয়াকৈ আৰু আশীৰ্বাদ লৈছে আৰু যেন ভালকৈ চলি থাকে। আৰু কোনো যে আজি এক্সপেক্ট কৰা নাছিল যে আমাৰ ঘৰলৈ স্কুটি আহিব, কাৰণ পাপাৰ পূৰা প্ৰি প্লেনিং আছিলে। একচুৱেলি পাপাও ল'ম বুলি ভবা নাছিলে, এয়া চব ভগৱানৰ কৃপা। তো ধুনীয়াকৈ স্কুটিখন আমি পূজা কৰিলোঁ, মই গামোচাও পিন্ধাই দিলোঁ, আৰু মই স্কুটিখন চলাইছিলোঁ যে, আৰু আজি বতৰটো বেয়া, গোটেই ভিজি মেলি মই ঠাণ্ডাত থাকিব নোৱাৰা হৈছোঁ। আজি বতৰটো ইমান বেয়া, বৰষুণ নন ষ্টপ দিয়ে আছে। তো ধুনীয়াকৈ চাকি জ্বলাই মেলি ল'লোঁ, পূজা পাতল কৰিলোঁ। তাৰপিছত গামোচা এখন পিন্ধাই দিছোঁ মোৰ স্কুটিখনক, মোৰ নহয়, আমাৰ স্কুটিখনক। তো ধুনীয়াকৈ গামোচা পিন্ধাই মেলি ল'লোঁ, আৰু আশীৰ্বাদ কৰিব যাতে স্কুটিখন আৰু মই ভালকৈ চলাওঁ। ময়ে বুলি নহয়, আৰু মোৰ ঘৰৰ সকলো মানুহ যোনে স্কুটিখন চলায়। তো অহাৰ পাছত ধুনীয়াকৈ স্কুটি পূজা কৰাৰ পাছত গা পা ধুলোঁ, গা পা ধুই চাহ তাহ খালোঁ, আৰু মিঠাইটোতো কম্পালচৰি, কাৰণ ঘৰত নতুন বস্তু আহিছে জেখত। তো এইখনেই মোৰ স্কুটিখন ধুনীয়াকৈ ঘৰৰ ভিতৰত সোমাই দিলোঁ। আজিলৈ বাই বাই গাইজ, নেক্সট মিনি ব্লগত লগ পাম।